নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছো আৰু মই মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰিম। নিয়মীয়া বাৰ্তা বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহ পাঠ কৰিম। দেশত মহামাৰীৰ ৰূপত কৰোনা ভাইৰাছ, আক্ৰান্তৰ সংখ্যা 137লৈ বৃদ্ধি। মৃত্যুৰে যুঁজি হাৰ মানিলে মুম্বাইৰ 64 বছৰীয়া বৃদ্ধাই। কৰোনাৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিৰোধমূলক ব্যৱস্থা লৈ সন্তুষ্টি। বিশ্ব স্বাস্থ্য সংস্থাৰ ছেফ হেণ্ডছ চেলেঞ্জ। সকলো জিলা উপায়ুক্তৰে ডক্টৰ শৰ্মাৰ ভিডিঅ' কনফাৰেন্স। সমগ্ৰ ৰাজ্যত যুদ্ধকালীন তৎপৰতা। বিশ্বত COVID-19 মৃত্যুৰ সংখ্যা 7,000 অতিক্ৰম। বিশ্বত ইৰাণত মৃত্যুৰ কিৰিলি, একেদিনাই 135 জনৰ প্ৰাণহানি। ফ্ৰান্সত লকডাউন। ৰাজ্যৰ অস্থিৰ আতংকময় পৰিস্থিতিৰ সুযোগ লৈছে NHPয়ে। কৰোনাৰ মাজত সম্পূৰ্ণ প্ৰায় নদীবান্ধ। NRCৰ দুৰ্নীতিক লৈ পুনৰ সৰব APW। দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, দালাল, বুদ্ধিজীৱীৰ আৰিব হৰদিন। নাগৰিকপঞ্জীৰ দুৰ্নীতিৰ তদন্তৰ অনীহাৰ অভিযোগ। উচ্চতম ন্যায়ালয় শপতনামা দাখিল কেন্দ্ৰৰ। নাগৰিকত্ব সংশোধনী আইন বৈধ খৰ্ব নকৰে মৌলিক অধিকাৰ। সাংবিধানিক নৈতিকতা উলংঘা কৰাৰ কোনো প্ৰশ্নই উত্থাপন হ'ব নোৱাৰে। হোলীৰ অনুষ্ঠানলৈ নিয়ন্ত্ৰণ কৰি যৌন নিৰ্যাতন। কানপুৰত অসমৰ মডেলক দলবদ্ধ ধৰ্ষণ, আৰক্ষীৰ জালত 4জন। COVID-19 আৰু অপ তথ্যৰ সমান্তৰাল মহামাৰী, ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা। বিটিচি নিৰ্বাচনত দেৰগাঁৱৰ পিছত কচুগাঁৱত মনোনয়ন দাখিল হাগ্ৰামাৰ। সন্মান ৰক্ষাৰ যুঁজত নামিছে BPF। মন্ত্ৰী বিধায়ক ব্যস্ত সমষ্টিত। কৰোনাৰ আতংক। মাটিয়াত জাপানী, ধেমাজিত কোৰিয়াৰ নাগৰিকৰ নিৰীক্ষণত। ইটালীৰ মিলানত গুৱাহাটীৰ ছাত্ৰৰ হাহাকাৰ। কাজিৰঙাত গড়ৰ আক্ৰমণত বনকৰ্মীৰ মৃত্যু। আত্মৰক্ষাৰ চেষ্টা কৰোঁতে নুফুটিল বন বিভাগৰ আওপুৰণীয়া বন্দুকৰ গুলী, এজন আহত। পৌৰ নিগমৰ অনুমতি অবিহনে অবৈধ নিৰ্মাণ। দুলাল বৰৰ বাসগৃহত চলিল বুলডোজাৰ। নিয়াৰ গোচৰত জামিন লাভ। মুকলি আকাশৰ তললৈ অহাৰ পূৰ্বে পুনৰ অখিল গগৈক গ্ৰেপ্তাৰ। কাৰাগাৰৰ ভিতৰত শিৱসাগৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কৃষক নেতা অখিল গগৈক। বন্ধুসকল, মই এতিয়া দ্বিতীয়খন বাতৰি কাকত হাতত লৈছো, অসমীয়া প্ৰতিদিন। মই এইখন পাঠ কৰিবলৈ ওলাইছো। অৱসৰী মুখ্য ন্যায়াধীশক বিধায়িনী পদলৈ মনোনীত কৰাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া। তীব্ৰ সমালোচনাৰ মাজত ৰঞ্জন গগৈ গ্ৰহণ কৰিলে ৰাজ্যসভাৰ সদস্যপদ। গগৈ কলে শপত গ্ৰহণ পিছতহে সংবাদমেলত মুখ খুলিব। প্ৰথম পৰ্যায়ত 4জন স্বেচ্ছাসেৱকে ললে প্ৰতিষেধক। আমেৰিকাৰ কৰোনাৰ প্ৰতিষেধী চিটাৰ পৰীক্ষা সম্পন্ন। ৰঞ্জন গগৈক তীব্ৰ সমালোচনা APW। অৱসৰী IAS পিয়ন হোৱা প্ৰাক্তন মুখ্য ন্যায়াধীশ, সাংসদ হোৱা একেই কথা। বিদেশী নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অভিযান। কোকৰাঝাৰ, ওদালগুৰিত AK-56 ছেটেলাইট ফোনসহ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ। 162খন দেশলৈ বিয়পিল তাণ্ডৱ। 7,177লৈ বৃদ্ধি মৃতকৰ সংখ্যা। বিশ্বজুৰি হাহাকাৰ। ফ্ৰান্সত লকআউট, আমেৰিকাত কাৰফিউ। ভাৰতত 3য়জন কৰোনাৰ আক্ৰান্তৰ মৃত্যু। সৰ্বত্ৰ উদ্বেগ, সতৰ্কতা। কৰোনাৰ সন্দেহত ৰাজ্যত 11,569 লোকৰ স্বাস্থ্য পৰীক্ষা। চাওৰা, ইগ্ৰা, ফৰেংগাৰ মনোনয়ন দাখিল। কচুগাঁও সমষ্টিৰ বাবেও বিশাল সমদলেৰে মনোনয়ন দাখিল হাগ্ৰামাৰ। উপায়ুক্তৰে সকলোৰে হিমন্ত বিশ্বৰ ভিডিঅ' কনফাৰেন্স। ৰাজহুৱা স্থানত 10জনকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। সুপ্ৰিম কোৰ্টৰ কেন্দ্ৰ শপতনামা। আই ভংগ কৰা নাই মৌলিক অধিকাৰ আৰু সংবিধানৰ মৰ্যাদা। ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা তিনি ৰাষ্ট্ৰৰ 6 ধৰ্মৰ লোককহে দিয়া হ'ব সকাহ। মাওবাদীৰ কৃষক নেতাৰ সম্পৰ্কৰ গোচৰ। জামিন পুনৰ গ্ৰেপ্তাৰ কৰি তৎপৰ শিৱসাগৰ আৰক্ষী। বিটিচিত হিংসা। কাজলগাঁৱৰ UPPLৰ কাৰ্যালয়ত জুই। বন্ধুসকল, মই এইখিনিতে ভিডিঅ'টো সামৰিবলৈ ওলাইছো। ভিডিঅ'টোৰ শেষত যদি ভিডিঅ'টো আপোনালোক ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।